হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এয়া হৈছে ৰাম নৱমীৰ দৃশ্য। ইয়াৰ পৰা ভিডিঅ'টোৰ পৰা আজি ষ্টাৰ্ট কৰি দিছোঁ। ৰাম নৱমী মানে সেইদিনাখনীয়া ভাওনা আছিলে, তো ধুনীয়াকৈ আপোনালোকক দেখুৱাম সমগ্ৰ পৰিৱেশটো। বিভিন্ন কাৰণত ভিডিঅ'টো এডিট কৰিব পৰা নাছিলোঁ, বাট এতিয়া এডিট কৰিছোঁ আৰু ধুনীয়াকৈ আপোনালোকক দেখুৱাইছোঁ। তো ভিডিঅ'টো পূৰা এণ্ডলৈকে চাই দিব বুলি আশা কৰি আৰু এনেকৈয়ে ভাওনাৰ আগমুহূৰ্তৰ ভাওনা আৰম্ভ হোৱাই নাই, হ'ব আৰু অলপ দূৰ পাছতে। সেয়ে আমি এনেদৰে ৰাখি আছোঁ। তোমার মায়া স্বয়ং ব্রহ্মদেবে নফল বিছাই তেনেস্থল তোমার অধম ভক্ত হলে কেনে ধরে বুঝব প্রভু তোমার মায়া নাই মোর ধনজন অসহ্য বিভূতি। হে প্রভু নামের বুঝিছো তোমার পুয়া গধি। বর্তমানে কোনো দলরে নাই, কিন্তু দাদা দুটাও মুখেৰে জানিব পাৰিছোঁ মই দাঠি নাট্যৰ ৰজা অকুল আৰু তেওঁৰ সেনাপতি অনন্ত বেদকলে অমৰত্ব অভিবৰ বাবে বৃহৎ যজ্ঞৰে কিন্তু সমযোদ্ধা আৰু সমবীৰৰ ভাৱত আজি মোৰ এই মহান ভক্তিৰ পৰিচয় জগতত দিব পৰা নাই। আজি কি দেৱতা, কি অসুৰ আৰু কি মানৱ সকলোৱে মোৰ দৃষ্টিতে ঐ সৰ্বনাশ। জয় 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 জয়
তো গাইজ ভিডিঅ'টো যদি দি থাকোঁ তেতিয়াহ'লে পূৰা দীঘলৈ যাব কাৰণ ভাওনাৰ ভিডিঅ'টো তো দীঘলৈ যাব গতিকে ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব